নমস্কাৰ অসম। আজি 8 ডিচেম্বৰ আৰু আজিৰ দিনটোৰ মই নিমকৰলি বাবাৰ টেৰট গাইডেন্স আপোনালোকৰ কাৰণে লৈ আনিছোঁ। এতিয়া সময় 3 বাজিছে আৰু মই আজিৰ দিনটোৰ কাৰ্ড পিক কৰিবলৈ গৈ আছোঁ। গতিকে কাৰ্ডৰ এনাৰ্জি ল'বৰ কাৰণে এটা ডিপ ব্ৰিডিং লওক আৰু নিজৰ ইণ্টেনশ্যন ছেট কৰক। আৰু আজিৰ দিনটোৰ মই কাৰ্ড পাইছোঁ অ'কে, নাইট অফ কাপছ। এখন সুন্দৰ পজিটিভ কাৰ্ড নতুনকৈ উইকটো ষ্টাৰ্ট কৰাৰ কাৰণে, এস্পেচিয়েলি মানডেৰ দিনটোত। আজিৰ দিনটোত আপোনাৰ এনাৰ্জি ছফ্ট থাকিব, ৰোমেণ্টিক থাকিব আৰু ইম'চনেলি আপুনি আজি ইনটুইটিভ থাকিব। আপোনাক কাৰ্ডে কৈছে আজিৰ দিনটোত আপুনি যিয়ে কাম কৰিব হাৰ্টৰ পৰা কৰিব, যি ডিচিশ্যন আপোনাৰ হাৰ্টৰ পৰা আহিব আপুনি সেইটোৱে কৰিব। আজিৰ দিনটোত আপুনি বেছি ইম্পালচিভ নাথাকিব, গ্ৰাউণ্ডেড হৈ থাকিব ৰিয়েলিটিত, ৱৰ্ক পাৰপ'জ হওক, ষ্টাডি হওক, এনিৱেৰ। যিকোনো কাম যদি আজি আপুনি কৰিম ভাবিছিলে ক্ৰিয়েটিভিটি ৰিলেটেড বা কিবা প্ৰপ'জেল দিম বা ল'ম ভাবিছিলে, যদি হিলিং লেভেলৰ আপুনি কিবা কাম কৰিম ভাবিছিলে বা স্পিৰিচুৱেল গ্ৰ'থ যদি আপুনি কিবা ভাবি আছিলে, আজিৰ দিনটো যথেষ্ট উপযোগী সময়। আজিৰ দিনটোত আপুনি এইখিনি কাম আৰামছে ষ্টাৰ্ট কৰিব পাৰে। তাতে আজিৰ দিনটো মানডেও হয় আৰু আজি হৈছে 8 তাৰিখ। 888 এঞ্জেল নম্বৰে কয় যে এবাণ্ডেঞ্চ আপোনাৰ লাইফত বহুত আহিব। চ' গতিকে আজিৰ দিনটোত আপুনি যদি স্পিৰিচুৱেল ক্ষেত্ৰখনত এবাৰ যাম ভাবিছে, কিবা ষ্টেপ ল'ম ভাবিছে, আপুনি ল'ব পাৰে। এতিয়া মই ৰিলেশ্যনশ্বিপ আৰু লাভৰ ক্ষেত্ৰত ক'ব কৈছোঁ, কাৰ্ডেনো কি কৈছে। আজিৰ দিনটোত আপোনাৰ পাৰ্টনাৰৰ লগত ইম'চনেল কনভাৰচেশ্যনে আপোনাক বহুতখিনি হিল কৰাব। হয়তো আপোনাক কৰাব, আদাৰৱাইজ আপোনাৰ পাৰ্টনাৰক কৰাব। কোনোবা হয়তো আজিৰ দিনটোত আপোনাৰ ওচৰত নিজৰ এক্সপ্ৰেছ কৰিব যি হিডেন ফিলিংছ আছিলে, বা কাৰোবাৰ যাৰ লগত যদি আপোনাৰ কিবা মনোমালিন্য হৈ আছিলে তেখেতে হয়তো আজি আপোনাক এপ'লজিও ক'ব। আৰু আজিৰ দিনটোত যিসকল ছিংগল আছিলে নতুন ৰোমেণ্টিক এনাৰ্জি তেওঁলোকে আজি ফিল কৰিব, আদাৰৱাইজ চাইন পাব বা আদাৰৱাইজ কিবা ষ্টেপ ল'ব। মাত্ৰ এটাই কণ্ডিশ্যন, আজিৰ দিনটোত আপুনি নিজৰ ইনটিউশ্যন ফ'ল' কৰক, গাৰ্ড ইনষ্টিংক্ট ফ'ল' কৰক, নিজৰ ডাউট আৰু ফিয়াৰ ফ'ল' নকৰিব। এতিয়া আহকচোন জব, কেৰিয়াৰ, এক্সামতনো কি কৈছে। আজিৰ দিনটোত আপুনি যিয়ে ক্ৰিয়েটিভ আইডিয়া ল'ব সেইটোৱে কাম কৰিব, 110% ছাকচেছফুল হ'ব। যদি আপুনি আজি কিবা ছেমিনাৰ বা প্ৰেজেণ্টেশ্যন আজি দিম ভাবি আছিলে, নিশ্চিত মনে আজি দিয়ক, যথেষ্ট ভাল সময়। আজি যদি আপুনি কিবা ইণ্টাৰভিউৰ কাৰণে ভাবি আছিলে তেতিয়াহ'লে আপুনি ইণ্টাৰভিউ দিব পাৰে, নিশ্চয়কৈ আপুনি ছাকচেছ পাবগৈ। আৰ্টিষ্টিক ৱৰ্ক, যিবিলাক আৰ্টিষ্ট আছে তেওঁলোকে যদি আজি নতুন কিবা কাম কৰিম বুলি ভাবি আছিলে, আজিৰ দিনটোত তেখেতসকলে কৰিব পাৰে। নিজৰ আপোনাৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনিক আপুনি আজি ট্ৰাষ্ট কৰক, বিলিভ কৰক। ছেল্ফ ডাউট আপোনাৰ আজি আহিব, বাট ছেল্ফ ডাউটক আপুনি কোনো কাৰণে চান্স নিদিব। দিনটোত কাম হৈ থাকক, কনফিডেণ্ট হৈ থাকক আৰু ষ্টেপ লওক। আজিৰ দিনটোত আপুনি ৰিফ্লেকশ্যন পাবই পাব। এতিয়া আহিছোঁ মানি আৰু এবাণ্ডেঞ্চ। আজিৰ দিনটোত আপুনি আনএক্সপেক্টেডলি কাৰোবাৰ পৰা হয়তো ছাপোৰ্ট বা গিফ্ট পাব। দিছ ইজ এ গুড চাইন আৰু সেইটো আপোনাক ইউনিভাৰ্ছে দিব। আজিৰ দিনটোত আপোনাৰ ইম'চন বহুত হাই হ'ব, বাট আপুনি বহুত বেছি ইম'চনেলি আপুনি কোনো ধৰণৰ কাম নকৰিব। আজিৰ দিনটোত আপোনাৰ খৰচা কৰা বহুত চান্স আহিব, বাট আপুনি ভাবি চিন্তি প্লেন কৰি আজি নিজৰ বাজেট কৰিব। আজিৰ দিনটোত আপুনি ইম্পালচিভ হৈ পিনে একো ডিচিশ্যন, একো খৰচা নকৰিব, নিজৰ হাৰ্টৰ পৰা আপুনি স্পেণ্ড কৰক। আজিৰ দিনটোত আপুনি আহিব লগা সময়ত পইচাৰ ক্ষেত্ৰত, এবাণ্ডেঞ্চৰ ক্ষেত্ৰত কিবা এটা গুড নিউজ পাব, যিটোৱে আপোনাৰ আজি মন বহুত বেছি ভাল লগাব। আজিৰ দিনটোত মই ব্লকেজ পাইছোঁ, আপুনি বহুত অভাৰ থিংকিং কৰি আছে, অভাৰ থিংকাৰ হয় আপুনি। আপুনি যিটো ৰিয়েলিটি আছে সেইটোৰ পৰা আপুনি পলাই পিনি ফেণ্টাচি দুনিয়াখনত বাস কৰি থাকে বা থাকিব বিচাৰে আৰু ইম'চনেলি আপুনি কনফিউজন হয়। মই এইখিনি ব্লকেজ পাইছোঁ আজি। চ' তাৰ কাৰণে ৰিমেডিনো কি কৰিব। আজি আপুনি ৱাটাৰ মেনিফেষ্টেশ্যন টেকনিক কৰিব পাৰে। 1 গ্লাছ অফ ৱাটাৰ লৈ পিনে তাত আপুনি নিজৰ উইচ কৈ পিনে সেইখিনি ভিজুৱেলাইজ কৰি কিনে সেইখিনি চিপকৈ খাব পাৰে। যেতিয়াই আপোনাৰ ইম'চনেল কনফিউজন হ'ব, 1111 হাৰ্টছ মিউজিক লগাই আপুনি চাইলেণ্টত বহিব ট্ৰাই কৰিব, এটলিষ্ট 11 মিনিট।
যেতিয়া অভাৰ থিংকিং হ'ব আপোনাৰ, আপুনি জাৰ্নেল কৰিব, চব লিখিব, আৰু যদি পাৰে, যদি ফিয়াৰ আছে, ডাউট আছে, সেইখিনি আপুনি লিখি পিনে সেইখিনি আপুনি বাৰ্ণ কৰি এজটো ইউনিভাৰ্চক পেলাই দিব। বহুত বেছি আপুনি ৰিলিফ পাব। চ' আজিৰ দিনটোত কাৰ্ডৰ পৰা মই এইখিনিয়ে কৈছোঁ আপোনালোকক। আজিৰ দিনটোত মই এঞ্জেল নাম্বাৰ পাইছোঁ 777। 777 এইটোৱে কয় যে আপুনি ডিভাইনলি গাইডেড হৈ আছে, আপুনি প্ৰটেক্টেড হৈ আছে, আপোনাৰ এঞ্জেলে আপোনাক অলৰেডি প্ৰটেক্ট কৰি আছে। আপোনাৰ ইনটিউশ্যন ডে বাই ডে বহুত ষ্ট্ৰং হৈ গৈ আছে, আপুনি যি ভাবে সেইটোৱে হৈ যায়গৈ। স্পিৰিচুৱেল লাক আপোনাৰ ফেভাৰত বহুত বেছি কাম কৰি আছে, আপুনি একদম ৰাইট পাথত আছে। জাষ্ট আপুনি ফেইথ ৰাখক আৰু অভাৰথিংক, ডাউট, ফিয়াৰ নকৰি আপুনি জাষ্ট কাম কৰি যাওক। আপুনি ডিভাইনলি গাইডেড, স্পিৰিচুৱেল লাক আপোনাৰ ফেভাৰ কৰি আছে, এঞ্জেলে আপোনাক ছাপৰ্ট কৰি আছে। মাত্ৰ আপুনি নিগেটিভিটিৰ পৰা আঁতৰি কিনে পজিটিভলি কাম কৰি যাওক। আজিৰ দিনটো যথেষ্ট ভাল যাব, ভাল খবৰ আৰু ভাল নিউজ আজিৰ দিনটোত আপুনি পাবই পাব। চ' আজিৰ দিনটোৰ কাৰ্ডৰ এনাৰ্জি ইমানখিনি আছিলে এঞ্জেলৰ ফালৰ পৰা। যদি আপোনাক এঞ্জেল নাম্বাৰ আৰু 13ত মেছেজে আপোনাক কানেক্ট কৰিছে, দেন কাইণ্ডলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। কাইলৈ আকৌ লগ পাম। থেংক ইউ ছ' মাছ।